মূল কথাটো হ'ল যে মাজুলীৰ 2 লক্ষাধিক জনসাধাৰণৰ কাৰণে বৰ্তমান যিটো চিকিৎসা ব্যৱস্থা এই চিকিৎসা ব্যৱস্থা মাজুলীত ইমান উন্নত নহয়। সেইকাৰণে আমাৰ যিকোনো ধৰণৰ চিকিৎসাৰ কাৰণে যোৰহাট বা ডিব্ৰুগড় মেডিকেললৈ ৰোগী ৰেফাৰ কৰে। আৰু আমি দেখিবলৈ পাইছোঁ যে মাজুলীৰ পৰা যোৰহাটলৈ ৰোগী ৰেফাৰ কৰাৰ পিছত যিকেইখন 108 চালিত নাও ইয়াত চলি আছিল, 4খন নাও 2টা ঘাটত, তাৰে 3খন ইতিমধ্যে বেয়া হৈছে। আৰু কমলাবাৰী ঘাটৰ এখন ফেৰী চলি আছিল 108 নাও, আৰু সেইখন আনি ইতিমধ্যে অফলামুখেলৈ আনিছে। আৰু ইতিমধ্যে কমলাবাৰী ঘাটৰ পৰা নিমাতী সংযোগ কৰিবৰ কাৰণে তাত কোনো ধৰণৰ 108ৰ ফেৰী নাই। গতিকে আমি অসম চৰকাৰ স্বাস্থ্য বিভাগক আমি এটা কথা ক'ব খুজিছোঁ যে মাজুলীৰ 2 লক্ষাধিক জনসাধাৰণৰ স্বাৰ্থত তেখেতসকলে এই যি 108 নাওকেইখন অতি শীঘ্ৰে তেওঁলোকে ঠিক ঠাক কৰি মাজুলীবাসীৰ ৰাইজৰ চিকিৎসা সেৱা উন্নত কৰিবৰ কাৰণে তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিব লাগে। তাৰ লগে লগে ডিব্ৰুগড়লৈ যদি ৰোগী নিবলগীয়া হয় তেতিয়াহ'লে 3-4 ঘণ্টা সময় ইয়াৰ পৰা ডিব্ৰুগড়লৈ লাগে। আৰু যোৰহাট মেডিকেললৈ যদি নিব লগা হয় তেতিয়াহ'লে আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত ৰোগীজন গৈ পায়গৈ, যদিহে এই 108 নাওকেইখন 2টা পাৰত যদি ভালদৰে ঠিকে থাকে। গতিকে নিতৌ কেইবাগৰাকী ৰোগী যোৰহাট বা ডিব্ৰুগড়লৈ ৰেফাৰ কৰিবলগীয়া পৰিৱেশ হৈ আছে। তেনেস্থলত তেখেতসকলে এখন নাৱক দোহাই দি তেওঁলোকে 3খন নাৱৰ ইঞ্জিন বিকল হৈ আছে, অন্যান্য ধৰণৰ কিছুমান আনুষংগিক বিকলৰ কাৰণে সেই 3খন ফেৰী চলাব পৰা নাই। এখন ফেৰীৰে তেওঁলোকে গোটেই জোৰা টাপলি মাৰি চিকিৎসা ব্যৱস্থাটোক তেওঁলোকে জোৰা টাপলি মাৰি চলাই থকাৰ দৰে চলাই আছে। গতিকে আমি অসম চৰকাৰ স্বাস্থ্য বিভাগ, স্বাস্থ্যমন্ত্ৰীগৰাকীক আমি দাবী জনাইছোঁ, মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাইছোঁ যে মাজুলীৰ পৰা যোৰহাট সংযোগ কৰিবৰ কাৰণে, চিকিৎসালয়লৈ ৰোগী নিবৰ কাৰণে বা এই যিসমূহ 108 ফেৰী আছে অতি শীঘ্ৰে তেখেতসকলে মেৰামতি কৰি মাজুলীবাসীৰ ৰাইজৰ সুবিধা কৰি দিব লাগে। আৰু মাজুলীৰ ৰাইজৰ ৰোগীসকলক সুবিধা কৰি দিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। মূল কথাটো হ'ল আমাৰ যিখন নাইট ভিজন যিখন ফেৰী আছিল 108, সেইখন বিকল হৈ আছে। আৰু ৰাতি বিয়লি যদি এজন ৰোগী যোৰহাটলৈ ৰেফাৰ কৰে তেতিয়াহ'লে নিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা নাই। আৰু আজি বৰ্তমান সময়ত ফেৰীৰ যি হাহাকাৰ পৰিৱেশ সৃষ্টি হৈ আছে, কোনোবা এখন ফেৰী নিজে ৰিজাৰ্ভ কৰি লৈ যাওঁ বুলি ক'লেও লৈ যাব নোৱাৰা এটা পৰিৱেশ। আৰু ফেৰী এখন নিমাতিলৈ ৰিজাৰ্ভ কৰি নিয়া মানে 8,000-10,000 টকা দিব পৰা পৰিয়ালৰ ইমান সামৰ্থ্য নাই।